Hello everyone, I am Debashri and welcome back to my channel. মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত। মন্দিৰভাগ পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হি নিৰ্মাণ কৰা হৈছে। মই বাহিৰৰ পৰা এবাৰ গোটেই ভিউটো আপোনালোকক দেখাই দিছো। এতিয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাম। মন্দিৰটোৰ বাউণ্ডেৰী গোটেই ৱালখিনিতেই চিত্ৰ অংকন কৰি থোৱা আছে আৰু প্ৰত্যেকটো চিত্ৰই একোটা কাহিনী বৰ্ণনা কৰিছে। ইয়াৰে কিছুমান মই আপোনালোকক দেখুৱাই যাম। এয়া বহুদেৱ দৈৱকী কাৰাগাৰত থাকোতে ভগৱান বিষ্ণুৰ লগত যি কথোপকথন হৈছিল তাৰ প্ৰতিচ্ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। তাৰ পাছৰ চিত্ৰখনত বহুদেৱে কৃষ্ণক গকুললৈ লৈ যাওঁতে যমুনা পাৰ হোৱা দৃশ্য। ইয়াৰ পাছতে বহুদেৱে কৃষ্ণক সলাই যোগমায়াক লৈ যোৱাৰ দৃশ্য। ঠিক তেনেদৰে প্ৰত্যেকখন চিত্ৰতেই একোটা কাহিনী নিহিত হৈ আছে। এই মন্দিৰ ভাগ ফলকখনত থকা অনুসৰি শ্ৰী জানকী বল্লভ পাটনায়ক দেৱে উন্মোচন কৰিছিল। মই এতিয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাম। আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বাহিৰত চেণ্ডেলযোৰ খুলি থৈ যাব লাগিব। মই চেণ্ডেলযোৰ খুলি লওঁ। মানুহবোৰে গেটত পুৰা ফটো উঠি আছে। এই মন্দিৰটোৰ সৰ্বমুঠ দুখন গেট আছে। তাৰে প্ৰথমতে মই এতিয়া সিংহ দুৱাৰেদি সোমাই যাম। দুফালে দুটা সিংহৰ প্ৰতিমূৰ্তি আছে। ইয়াত লিখা আছে মন্দিৰৰ দুৱাৰ দিনৰ 1 বজাৰ পৰা 2:30লৈকে বন্ধ থাকে, গতিকে সেই সময়খিনিৰ ভিতৰত আপোনালোক নাহিব ইয়ালৈ আৰু তাৰ বাহিৰে বাকী সময়খিনিত আহিব পাৰে। আমাৰ বহুতৰে পৰিচাৰ পুৰীত যি জগন্নাথ মন্দিৰ আছে তালৈ যাবলৈ সকলোৰে ইচ্ছা এটা থাকে, কিন্তু বিভিন্ন অসুবিধাৰ ফলত তালৈ কিছুমান যাব পৰা নাই। অসমতেই যিহেতু তাৰ আৰ্হিৰে এটা মন্দিৰ নিৰ্মাণ কৰিলে, গতিকে ডিব্ৰুগড়লৈ আহিব। যিসকলে এই জগন্নাথ মন্দিৰটো ক'ত আছে নাজানে তেওঁলোকৰ কাৰণে মই এড্ৰেছটো ভালকৈ কৈ দিছোঁ। ডিব্ৰুগড় বাইপাছৰ যিটো খনিকৰ ৰোড, সেই খনিকৰ ৰোডৰ মহাত্মা গান্ধী পাৰ্কৰ ওচৰতে আছে এই জগন্নাথ টেম্পল। উজনি অসমত এই মন্দিৰটো পৰ্যটনৰ বাবে অন্যতম কেন্দ্ৰস্থল হৈ পৰিছে। সুন্দৰ চিত্ৰ ভাস্কৰ্যৰে নিৰ্মিত মন্দিৰ ভাগ উন্নত মানদণ্ডৰ আৰু আধুনিক কাৰুকাৰ্যৰে এক অভূতপূৰ্ব নিদৰ্শন। মন্দিৰৰ ভিতৰৰ গোটেই পৰিৱেশটো বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে। ইয়াত কেইবাটাও সৰু সৰু ভাগত বিভক্ত হৈ আছে মন্দিৰসমূহ, যেনে শিৱ মন্দিৰ, হনুমান মন্দিৰ ইত্যাদি। মই এতিয়া মন্দিৰৰ ওপৰলৈ যাম। এই মন্দিৰটোৰ সৰ্বমুঠ উচ্চতা হৈছে 85 ফুট ওখ। ইয়াৰ ভিতৰত এক শান্তিৰ পৰিৱেশ বিৰাজমান হৈ থাকে। জগন্নাথ মন্দিৰৰ উল্লেখযোগ্য কথাটো হৈছে ইয়াৰ যিসকল পুৰোহিত তেওঁলোক উৰিষ্যাৰ পৰা আহিছে আৰু ইয়াৰ যি পূজা অৰ্চনা কৰা হয় সেয়া নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে কৰা হয়। পূজা অৰ্চনাৰ পাছত ইয়াত ভোগ দিয়ে, কিন্তু এতিয়া সময়টো মোৰ বেয়া হ'ল। যিহেতু মই দুপৰীয়া সময়ত আহিলোঁ, এতিয়া 1 বাজিবৰ হৈছে। গেটটো ক্ল'জ কৰিব এতিয়া, আকৌ 2:30ত খুলিব, গতিকে মই বেছি দেৰি ইয়াত ৰখিব নোৱাৰোঁ। যিমানখিনিলৈকে পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকো আহিব ইয়াৰ যি সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশ তাৰ উপভোগ কৰিবলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভৱিষ্যতলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।